আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে ঘৰতে বহি কিদৰে আধাৰ কাৰ্ড আৰু বেংক পাছবুক সংযোজন বা চিডিং বা লিংক কেনেদৰে কৰিব তাক মই ষ্টেপ বাই ষ্টেপ দেখাই দিম কম্পিউটাৰ স্ক্ৰীনৰ পৰা। আপোনালোকে চাই ল'ব আৰু শিকি ল'ব। যিহেতুকে অৰুণোদয় হিতাধিকাৰী হওক বা PM কিষাণৰ হিতাধিকাৰী হওক বা স্কুলৰ শিক্ষাৰ্থী বা কলেজৰ শিক্ষাৰ্থী যিসকলে স্কলাৰশ্বিপ এপ্লাই কৰে, আপোনালোকৰ বাবে আধাৰ আৰু বেংক একাউণ্ট চিডিং থকাটো অত্যন্ত জৰুৰী হয়। চ' মই ভাবিলোঁ আপোনালোকক দেখাই দিওঁ যাতে আপোনালোকে জানি বুজি নিজৰ ঘৰত বহি নিজে কৰিব পাৰে। নমস্কাৰ অসমবাসী ৰাইজ, মই ৰূপম গগৈ, আপোনালোকে চাই আছে অৰুণোদয় অসম। যিহেতুকে আধাৰ আৰু বেংক একাউণ্টৰ চিডিঙৰ ভিডিঅ' হয় এইটো, লগতে কওঁ যদি আপোনালোকে ডিব্ৰুগড়ৰ বাসিন্দা হয়, ডিব্ৰুগড় আৰবান বা ডিব্ৰুগড় টাউনৰ, যদি আপোনালোকৰ যিকোনো মাটি বাৰী কাম বা যিকোনো এনেধৰণৰ আধাৰ চিডিঙৰ কাম, যিকোনো অনলাইন এপ্লিকেশ্যনৰ কাম হওক, তাৰ বাবে আপোনালোকে আমাৰ অৰুণোদয় অসমৰ যোনটো বৰেগীমস্থিত চেণ্টাৰ হয় তাত আপোনালোকে ভিজিট কৰিব পাৰে। মই আপোনালোকক সকলোবিলাক কামৰ গাইড কৰি দিম। আধাৰ আৰু বেংক একাউণ্ট চিডিং বা লিংক কৰিবৰ বাবে আপোনালোকে NPCI এই ৱেবছাইটটোত আহিব লাগিব। এই ৱেবছাইটটোত আপোনালোকে আধাৰ চিডিং আৰু ডিচিডিং বা ক'ৰবাত আপোনালোকে আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট লিংকো কৰিব পাৰে আৰু আধাৰ কাৰ্ড আৰু বেংক একাউণ্টৰ লিংকটো আপুনি আঁতৰাইও দিব পাৰে হা। তাৰপাছত আপোনালোকে আধাৰ কাৰ্ডখন আপোনাৰ কোনটো বেংকৰ লগত আপোনাৰ লিংক আছে সেইটো আপুনি চাব পাৰে বা মেপেট ষ্টেটাছটো আপোনালোকে চাব পাৰে আৰু আপুনি ক'ত ক'ত আপোনাৰ আধাৰখন মেপিং কৰি আপুনি কি বিলাক কাম কৰিছে তাৰ গোটেই মেপিং হিষ্ট্ৰীটো আপোনালোকে ইয়াৰ পৰা চাব পাৰে। এতিয়া আমাৰ ইয়াত মূল বিষয়বস্তু হ'ল যিসকল অৰুণোদয় হিতাধিকাৰী, যিসকল আপোনালোকৰ PM কিষাণৰ হিতাধিকাৰী আৰু যিসকল ষ্টুডেণ্টে স্কলাৰশ্বিপ এপ্লাই কৰি থৈছে তেখেতলোকৰ বাবে আধাৰটো তেখেতৰ বেংক একাউণ্টৰ লগত চিডিং কৰাৰ বিষয়বস্তুটোৰ ওপৰত হয়নে, বা আধাৰ আৰু বেংক একাউণ্ট লিংক কৰাৰ ওপৰত। চ' আধাৰ চিডিং কৰিবৰ বাবে আপোনালোকে প্ৰথমতে আধাৰ চিডিং ডিচিডিং এই অপশ্যনটোত আহিব লাগিব। আধাৰ চিডিং আৰু ডিচিডিং মই দেখুৱাৰ আগত আপোনালোকৰ আধাৰ মেপেড ষ্টেটাছটো বা আপোনাৰ আধাৰ কাৰ্ড অলৰেডি কোনোবা বেংক একাউণ্টৰ লগত চিডিং আছে নি বা লিংক আছে নি সেইটো চোৱাটো মই দেখাই দিছোঁ। তাৰ বাবে আপোনালোকে আধাৰ মেপেড ষ্টেটাছ, মই এইটো পাছত দেখাম, আধাৰ চিডিংটো মই পাছত দেখাই আছোঁ। আধাৰ মেপেড ষ্টেটাছটো মই আপোনালোকক দেখাই দিছোঁ। ইয়াতে ক্লিক কৰিব, ডেছক্ৰিপশ্যনত লিংক আছে হা। ইয়াতে আপোনাৰ আধাৰ নাম্বাৰটো ভৰাব, তাৰপৰা এইটো যোনটো কেপচাটো ইয়াত ভৰাব আৰু চেক ষ্টেটাছত ক্লিক কৰিব। চেক ষ্টেটাছ ক্লিক কৰিছোঁ, OTP আহিব, OTPটো পুট কৰিম, কনফাৰ্ম কৰিম। OTPটো দি কনফাৰ্মত ক্লিক কৰিছোঁ। এতিয়া দেখিলে এইটো যোনটো মই আধাৰ নাম্বাৰ ভৰালোঁ, এই আধাৰ নাম্বাৰটো ষ্টেট বেংকৰ এটা একাউণ্টৰ লগত চিডিং হৈ আছে অলৰেডি, বুজিলেনে। আধাৰ মেপেড ষ্টেটাছ এটা ষ্টেট বেংক দেখিলে বেংক নেম দেখাই আছে, এইটো আধাৰ নাম্বাৰ দেখাই আছে, আনেবল ফৰ DBT ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেন্সফাৰ। এতিয়া আহোঁ আমি আধাৰ চিডিং আৰু ডিচিডিং, মানে আপুনি যদি নাই লিংক কোনো বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰখন লিংক বা চিডিং, তেনেহ'লে আপোনালোকে আধাৰ চিডিং আৰু ডিচিডিঙত যাব, এনেকৈ কনফাৰ্ম কৰিব। এনেদৰে ওলালে ইয়াতে আপোনাৰ ভৰাব আধাৰ নাম্বাৰটো, আপোনাৰ আধাৰ নাম্বাৰটো ইয়াত ভৰাব। ইয়াত ৰিকুৱেষ্ট ফৰ আধাৰ ডিচিডিং নে চিডিং, চিডিঙত ক্লিক কৰিব। আপুনি যিহেতু চিডিং কৰিব বিচাৰিছে ন, তাৰপাছত আপোনাৰ বেংকটো ইয়াত চিলেক্ট কৰিব, আপোনাৰ যি বেংক হয়, আপোনাৰ যিটো বেংকত একাউণ্ট, যোনটো বেংকৰ একাউণ্টৰ লগত আপুনি আধাৰখন চিট কৰিব বিচাৰিছে বা লিংক কৰিব বিচাৰিছে, বেংকটোৰ নামটো ইয়াত ছেট কৰিব। তাৰপাছত চিডিং টাইপটো, যদি আপোনাৰ কোনো বেংক একাউণ্টৰ লগত আধাৰখন লিংক নাই বা চিডিং নাই তেনেহ'লে ফ্ৰেছ চিডিঙত ক্লিক কৰিব। ইয়াতে আপোনাৰ একাউণ্ট নাম্বাৰটো ভৰাব, ইয়াত আপোনাৰ একাউণ্ট নাম্বাৰটোৱে ভৰাব, একেটা একাউণ্ট নাম্বাৰ। এই ডিক্লেৰেশ্যনটো ইয়াত টিক কৰিব, এই কেপচা কোডটো ইয়াত ভৰাব আৰু ছাবমিটত ক্লিক কৰিব। ছাবমিট বাটনটো ক্লিক কৰা মাত্ৰকে আপোনাৰ আগত টাৰ্ম এণ্ড কণ্ডিশ্যনৰ এটা ডিক্লেৰেশ্যন আহিব। এইটো আপুনি তললৈ স্ক্ৰল কৰি একচেপ্ট এণ্ড কণ্টিনিউ কৰিব আৰু লগালগ আপোনাৰ আধাৰ লিংক যোনটো মোবাইল নাম্বাৰ হয় তাত এটা OTP আহিব আৰু সেই OTPটো আপোনালোকে এই ঠাইটুকুৰত ফিল কৰিব আৰু বাওঁহাতে থকা কনফাৰ্ম বাটনটোত আপোনালোকে ক্লিক কৰিব। কনফাৰ্মত ক্লিক কৰা মাত্ৰকে আপোনালোকৰ আগত এনেকুৱা এখন পপ আপ আহি যাব। ইয়াতে আপোনাৰ ষ্টেটাছটো আধাৰ লিংকৰ বা আধাৰ চিডিঙৰ ছাকচেছ আহিব আৰু কোনটো আধাৰ নাম্বাৰ কোনটো বেংকৰ লগত লিংক হৈছে সেইটো লিখা থাকিব। এতিয়া আপুনি কনফাৰ্ম কৰিবলৈ, এই যে আপুনি যে চিডিং যে কৰিলে সেইটো কনফাৰ্ম কৰিবলৈ আপোনালোকে বাওঁহাতে থকা আধাৰ মেপেড ষ্টেটাছত ক্লিক কৰিব আৰু এনেদৰে ওলাব। ইয়াত কণ্টিনিউ কৰিব, ইয়াতে আপোনাৰ আধাৰ নাম্বাৰটো ভৰাব আৰু তাৰ তলত থকা কেপচা কোডটো ফিল কৰিব আৰু ছাবমিট বাটনত ক্লিক কৰিব। আপোনাৰ মোবাইলত পুনৰ এবাৰ এটা OTP আহিব, সেই OTPটো ইয়াত পুট কৰিব আৰু কনফাৰ্ম বাটনটোত আপোনালোকে ক্লিক কৰি দিব।
কনফাৰ্ম বাটনটো ক্লিক কৰা মাত্ৰকে আপোনাৰ আধাৰ মেপেড ষ্টেটাছটো ইয়াত শ্ব' কৰিব আধাৰ নাম্বাৰটো আপোনাৰ লিখা থাকিব তাতে লাষ্টৰ 4টা ডিজিটটো আপুনি চাই ল'ব লগতে মেপিং ষ্টেটাছটো বিশেষকৈ চাব তাত যদি লিখা থাকে এনেবল ফৰ ডিভিটি তেনেহ'লে আপোনাৰ আধাৰ কাৰ্ড আৰু বেংক একাউণ্টৰ যোনটো লিংক বা চিডিং সেইটো কমপ্লিট হৈ গ'ল আৰু লগতে যোনটো বেংকৰ লগত চিডিং হৈছে সেই বেংক নেমটো তলত লিখা থাকিব এতিয়া আমি চাই লওঁ আহক আধাৰ মেপিং হিষ্ট্ৰী আধাৰখন ক'ত ক'ত মেপিং হৈ আছে সেই বিষয়বস্তুখিনি চাই লওঁ দেই আপোনালোকে কেনেদৰে চাব মই দেখাই দিছোঁ কাৰণ ভিডিঅ'টো বনাইছোঁ যেতিয়া আপোনালোক উপকৃত হওক এই মোৰ আশা হয় আৰু ইয়াৰ কাৰণে মই আপোনালোকৰ বাবে ভিডিঅ'বিলাক আগবঢ়াওঁ আৰু যদি আপোনালোকক এনেধৰণৰ ভিডিঅ' লাগে তেনেহ'লে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে আৰু আগলৈ এজনক শ্বেয়াৰ কৰিব পাৰে যাতে তেখেত উপকৃত হয় ইয়াতে মই আধাৰ নাম্বাৰটো ভৰাই লৈছোঁ চেক ষ্টেটাছত ক্লিক কৰিম অ'টিপি দিব আহিব আধাৰত যোনটো লিংক আছে সেইটো মোবাইলত অ'টিপি কনফাৰ্মত ক্লিক কৰিছোঁ অ'টিপি দি ন' হিষ্ট্ৰী ডিটেইল ফৰ ৰিকুৱেষ্টেড আধাৰ নাম্বাৰ এই আধাৰখনৰ লগত মোৰ বেলেগ ক'তো এই আধাৰখন আৰু লিংক নাই বুজিলেনে মেপিং আৰু মই বেলেগ ক'তো কৰোৱা নাই আশা ৰাখিলেও ভিডিঅ'টোৰ জৰিয়তে আপোনালোক যথেষ্টখিনি উপকৃত হ'ল কথাটো বুজি পালে যিহেতু এতিয়া বিশেষকৈ স্কুলীয়া ষ্টুডেণ্ট যিসকলে স্কলাৰশ্বিপ পায় তেখেতলোকৰ বাবে এইটো ইম্পৰ্টেণ্ট হয় আমাৰ অৰুণোদয় হিতাধিকাৰী হওক PM কিষাণৰ হিতাধিকাৰী হওক তেখেতলোকৰ বাবে ইম্পৰ্টেণ্ট হয় চ' শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে পায় বাৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে পুনৰ লগ পাম অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আজিলৈ আহোঁ ধন্যবাদ জয় আই অসম